হেল্ল' ফ্ৰেণ্ডছ, মই মফি। আপোনালোকে চাই আছে এছামিছ ক্ৰিয়েশ্যন ইনফো। আপোনালোক সকলোকে আমাৰ চেনেলৰ পৰা স্বাগতম। আজি আমি আপোনালোকৰ মাজলৈ NRC ক্লেইম ফৰ্মটো কেনেকৈ পূৰণ কৰে এইটোৰ বিষয়ে ক'বলৈ আহিছোঁ। ইয়াৰ আগতো আমি এটা ক্লেইম ফৰ্মৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি 1951 চনৰ আৰু 71 চনৰ লিগেচি ডাটা যিসকলৰ নাই তেওঁলোকে NRC ক্লেইম ফৰ্মটো কেনেকৈ পূৰণ কৰিব এইটোৰ বিষয়ে আজি কম। চ' আপোনালোকে ভিডিঅ'টো চাই ল'ব ভালকৈ। প্ৰথমতে আপোনালোকে ফৰ্মটো পূৰণ কৰি ল'ব। ফৰ্মটো পূৰণ কৰা একেবাৰে সহজ। আগতে যেনেকৈ মই ফৰ্মটো পূৰণ কৰিছিলোঁ তেনেকৈ ফৰ্মটো পূৰণ কৰি ল'ব। প্ৰতি নাগৰিক পঞ্জীয়নৰ স্থানীয় পঞ্জীয়ক দলগাঁও, যিহেতু আমাৰ দলগাঁও হয়, দলগাঁও দিছোঁ। আপোনাৰ নিজৰ যিটো NRC সেৱা কেন্দ্ৰ হয় এইটো দিব। তাৰপিছত দিব ARN নম্বৰ। মই উদাহৰণস্বৰূপে ARN নম্বৰ এটা ধৰি লৈছোঁ। ইয়াত আপোনালোকে আপোনাৰ নিজৰ ARN নম্বৰ দিব। তাৰপিছত আহিব পৰিয়ালৰ সদস্যৰ ব্যক্তিগত বিৱৰণ। পৰিয়ালৰ সদস্যৰ ব্যক্তিগত বিৱৰণত 1A খচৰাত অন্তৰ্ভুক্ত নোহোৱা সদস্য বা দাবীদাৰৰ নাম, দাবীদাৰ বা সদস্যৰ নাম, তাৰমানে যিজনৰ নাম NRC দ্বিতীয় খচৰাত নাম অহা নাই তেওঁৰ নামটো 1A লিখিব। ইয়াত মই অনামিকা সাহা লিখিছোঁ। উদাহৰণস্বৰূপে নামটো ধৰি লৈছোঁ, এখেতৰ নাম অহা নাই। তাৰপিছত আছে 1B লেণ্ডলাইন বা মোবাইল নম্বৰ। ইয়াত মোবাইল নম্বৰটো দিব। তাৰপিছত হ'ব প্ৰশ্ন 2 সদস্য ID। মূল NRC আবেদনত উল্লেখিত একে ID, অৰ্থাৎ 2015 যেতিয়া আবেদন কৰিছিল NRC সেই সময়ত তেওঁৰ ক্ৰমিক নং কিমান আছিল সেই ক্ৰমিক নংটো ইয়াত দিব লাগিব। ইয়াত তেখেতৰ 2 আছিল, সেইকাৰণে ইয়াত 2 দিয়া হ'ল। তাৰপিছত এনেকৈ ক্ৰমিক নং 2 দিয়া হ'ল। পিছত 2 দিয়াৰ পিছত 1A মল্লিকা সাহা নাম লিখা হ'ল। তেওঁৰ মোবাইল নম্বৰ থাকিলে মোবাইল নম্বৰো দিব, যদি নাই তেতিয়াহ'লে দিব নালাগে। তাৰপিছত সেই একেধৰণে ইয়াত সদস্য ID 5 দিয়া হ'ল, অৰ্থাৎ 2015 যেতিয়া তেওঁ আবেদন কৰিছিল তেতিয়া তেওঁৰ সদস্য ক্ৰমিক নং আছিল 5, গতিকে ইয়াত এতিয়া 5 দিয়া হ'ল তেনেকৈ। তাৰপিছত এনেকৈ ফৰ্মটো পূৰণ কৰি ল'ব। ফৰ্মটোত মই উদাহৰণস্বৰূপে দুজনৰ নাম ধৰি ল'লোঁ, অহা নাই। ইয়াৰ পিছত আপোনালোকৰ আহিব B ফৰ্ম। B ফৰ্ম সেইসকলে পূৰণ কৰিব যিসকলে 1951 আৰু 71 চনৰ লিগেচি ডাটা আছে, আৰু যিসকলৰ 1971 আৰু 51 চনৰ লিগেচি ডাটা নাই সেইসকলে B ফৰ্ম পূৰণ কৰিব নালাগে। যিহেতু মই 1971 চনৰ আৰু 51 চনৰ লিগেচি নথকা কাৰণে ক্লেইম ফৰ্মটো পূৰণ কৰি আছোঁ, সেইকাৰণে মোৰ B ফৰ্মটো পূৰণ কৰিব নালাগে। এতিয়া মই C ফৰ্মত যাম। C ফৰ্মত লিখা আছে 5ত লিখা আছে দাবীদাৰ বা তেওঁৰ পিতৃ মাতৃ পূৰ্বপুৰুষে 1971 চনৰ 24 মাৰ্চ মাজনিশা পৰ্যন্ত অসমত বসবাস কৰাৰ প্ৰমাণ সাপেক্ষে তালিকা এৰ অন্যান্য নথিপত্ৰত উল্লেখিত তথ্যৰ সবিশেষ, অৰ্থাৎ 1971 চনত অসমতে বসবাস কৰা কিন্তু তেওঁলোকৰ লিগেচি ডাটা নাই, অৰ্থাৎ 71 আৰু 51 চনৰ লিগেচি ডাটা নাই। কিন্তু ইয়াত যিবিলাক ফৰ্মৰ কথা নথিপত্ৰৰ কথা উল্লেখ কৰিছে এই নথিপত্ৰবিলাক আছে অকল 1951 আৰু 71 চনৰ লিগেচি ডাটা বাদে। সেইসকলেহে C ফৰ্মৰ 5 নম্বৰটো পূৰণ কৰিব। ইয়াত C ফৰ্মত মই ক্ৰমিক নং 1 দি ল'লোঁ। 1 দিয়াৰ পিছত 5A কৈছে সম্পৰ্ক যোগসূত্ৰ দাবী কৰা লিগেচি ব্যক্তিৰ নাম, অৰ্থাৎ অনামিকা সাহাই কাৰ লগত সম্পৰ্ক অৰ্থাৎ লিংক কৰিব বিচাৰিছে। ইয়াত মই লিখিছোঁ অনিল সাহা, অৰ্থাৎ অনিল সাহাৰ লগত অনামিকা সাহাই সম্পৰ্ক যোগসূত্ৰ কৰিব বিচাৰিছে, সেইকাৰণে ইয়াত মই অনিল সাহা নাম লিখিলোঁ। তাৰপিছত দিছে 5B তালিকা এৰ উপযুক্ত নথিৰ ক্ৰমিক নং, অৰ্থাৎ ইয়াত যিবিলাক নথি আছে 1971 আৰু 51 চনৰ লিগেচি ডাটা বাদে সেইবিলাকৰ ভিতৰত থকা ইয়াত থকা 71 আৰু 51 বাদে যিবিলাক লিগেচি আছে নথিপত্ৰ আছে এই নথিপত্ৰৰ যিকোনো এটা ইয়াত দিব দিছে। ইয়াত মই দিছোঁ ভূমি আৰু ৰাইটি স্বত্বৰ নথিপত্ৰ। ইয়াত ক্ৰমিক নং আছে 3। তাৰপিছত ডাকঘৰ হিচাপৰ নথি, ইয়াত ক্ৰমিক নং আছে 11। যিহেতু তেওঁলোকৰ দুটা নথি আছে সেইকাৰণে ইয়াত 3 আৰু 11 দিয়া হ'ল। তাৰপিছত লিখা আছে 5C। 5Cত দিছে সম্পৰ্কৰ বিষয়ে আখৰেৰে লিখিব, অৰ্থাৎ অনিল সাহাৰ লগত অনামিকা সাহাৰ সম্পৰ্ক কি, ইয়াত দিয়া হৈছে পিতৃ, অৰ্থাৎ পিতৃৰ সম্পৰ্ক, সেইকাৰণে পিতৃ দিয়া হ'ল। তাৰপিছত 5D সম্পৰ্কৰ প্ৰমাণ সাপেক্ষে দাখিল কৰা তালিকা Bৰ স্বস্বাক্ষৰিত নথিৰ ক্ৰমিক নং, অৰ্থাৎ অনামিকা সাহাই যে অনিল সাহাৰ লগত সম্পৰ্ক কৰিব বিচাৰিছে, লিংক কৰিব বিচাৰিছে, তাৰ কাৰণে যিকোনো এটা প্ৰমাণ দিব লাগিব। তাৰ কাৰণে বিত যিবিলাক নথি আছে এইবিলাকৰ পৰা যিকোনো এটা দিব লাগিব। ইয়াত তেখেত দিছে মাটিবাৰীৰ নথিপত্ৰ, তাৰ লগত দিছে ক্ৰমিক নং 2, যিহেতু ইয়াত আছে বিত আছে 2 নম্বৰত আছে মাটিবাৰীৰ নথিপত্ৰ, ইয়াত এখেত মাটিবাৰীৰ নথিপত্ৰত দিলে আৰু ক্ৰমিক নং 2 দিলে। এনেকৈ 1 ক্ৰমিক নং 1টো পূৰণ হ'ল।
তাৰপিছত আহিল ক্ৰমিক নং 2। ক্ৰমিক নং 2ত মই বিমল সাহা লিখিলোঁ। কিহৰ কাৰণে লিখিলোঁ এইটো মই কৈ আছোঁ। 6 নম্বৰত আছে দাবীদাৰ বা তেওঁৰ পিতৃ মাতৃ পূৰ্বপুৰুষে 1971 চনৰ 24 মাৰ্চ মাজনিশা পৰ্যন্ত ভাৰতৰ আন ৰাজ্যত বসবাস কৰাৰ প্ৰমাণ সাপেক্ষে নথিত উল্লেখিত তথ্যৰ সবিশেষ। অৰ্থাৎ যিহেতু তেওঁলোকৰ 1971 আৰু 51 চনৰ লিগেচি ডাটা নাই, তেওঁলোকে অসমতো বসবাস কৰা নহয়, সেইসকলৰ কাৰণে অৰ্থাৎ অসমত বসবাস নকৰা ব্যক্তিসকল যিসকলে NRCত আবেদন কৰিছে তেওঁলোকৰ কাৰণে 6 নম্বৰটো। কিন্তু তেওঁলোকে 1971 চনৰ ভাৰতৰ যিকোনো ৰাজ্যত বসবাস কৰিব লাগিব আৰু সেই সাপেক্ষে যিকোনো এটা নথিৰ নাম দিব লাগিব, প্ৰমাণ হিচাপে দিব লাগিব নথি। ইয়াত 6 নম্বৰ এত আছে সম্পৰ্কৰ যোগসূত্ৰ দাবী কৰা লিগেচি ব্যক্তিৰ নাম। ইয়াত 6 মই বিমল সাহা দিলোঁ। বিমল সাহা সম্পৰ্ক যোগসূত্ৰ কৰিছে বিমল সাহাৰ লগত। ইয়াত মল্লিকা সাহা অৰ্থাৎ মল্লিকা সাহাই বিমল সাহাৰ লগত সম্পৰ্ক কৰিছে, লিগেচি কৰিছে। তাৰপিছত আহিছে 6 নং বি। 6B 1971 চনৰ 24 মাৰ্চ মাজনিশা পৰ্যন্ত ভাৰতৰ যিকোনো ঠাইত অসমৰ বাহিৰত বসবাস কৰাৰ প্ৰমাণ সাপেক্ষে। যিহেতু তেওঁলোকে অসমত নাছিলে সেইকাৰণে অসমৰ বাহিৰত যিকোনো এটা প্ৰমাণ লাগিব, কিন্তু 1971 চনৰ আগৰ। ইয়াত তেওঁলোকে দিছে 6B ভোটাৰ তালিকা বেলেগ ৰাজ্য অৰ্থাৎ যিখন ৰাজ্যত তেওঁলোকে বসবাস কৰিছিল সেই ৰাজ্যত 1971 চনৰ আগৰে ভোটাৰ তালিকা আছে, সেইটো তেওঁলোকে ইয়াত লিগেচি হিচাপে ব্যৱহাৰ কৰিছে। তাৰপিছত 6C দিছে 6 নম্বৰ C লিগেচি ব্যক্তিৰ লগত সম্পৰ্ক। ইয়াত অৰ্থাৎ লিগেচি ব্যক্তিৰ লগত কি সম্পৰ্ক কৰিব বিচাৰিছে। মল্লিকা সাহাই লিগেচি ব্যক্তিৰ লগত কি সম্পৰ্ক মল্লিকা সাহাৰ। ইয়াত ককা দিছে, মল্লিকা সাহাৰ ককা হ'ল বিমল সাহা, ইয়াত সেইকাৰণে ককা দিয়া হ'ল। তাৰপিছত 6D 6 নম্বৰ ডিত দিছে সম্পৰ্কৰ প্ৰমাণ সাপেক্ষে দাখিল কৰা বিৰ স্বস্বাক্ষৰিত নথিৰ ক্ৰমিক নং। অৰ্থাৎ বিত যিবিলাক নথিৰ দিছে এইবিলাকৰ পৰা যিকোনো এটা নথি দিব লাগিব। ইয়াত তেওঁ দিছে বৰ্ড বা বিশ্ববিদ্যালয়ৰ প্ৰমাণপত্ৰ, অৰ্থাৎ তেওঁ যে সম্পৰ্ক কৰিব বিচাৰিছে বিমল সাহাৰ লগত সেইটোৰ কাৰণে যিকোনো এটা নথি তেওঁ ব্যৱহাৰ কৰিছে। সেইটোত হ'ল 6D বৰ্ড বা বিশ্ববিদ্যালয়ৰ। ইয়াত বিত এইবিলাক প্ৰমাণপত্ৰ আছে, বৰ্ড বা বিশ্ববিদ্যালয়ৰ প্ৰমাণপত্ৰ ক্ৰমিক নং 3ত। গতিকে তেওঁলোকে বৰ্ড বা বিশ্ববিদ্যালয়ৰ প্ৰমাণপত্ৰ এনেকৈ লিখি ক্ৰমিক নং 3 দিলে। বন্ধুসকল এনেকৈ আপোনালোকে C ফৰ্মটো পূৰণ কৰি ল'ব। ইয়াত মই দুজন ব্যক্তিৰ নাম লিখিছোঁ, অনামিকা সাহা আৰু মল্লিকা সাহা। একোখন পৰিয়ালৰ হয়। ইয়াত অনামিকা সাহা অসমৰে হয়, কিন্তু 1971 চনৰ লিগেচি ডাটা নাই। কিন্তু মল্লিকা সাহা বেলেগ ৰাজ্যৰ হয়, বিবাহসূত্ৰে অসমলৈ আহিছে আৰু অনামিকা সাহাৰ পৰিয়ালত আহিছে, সেইকাৰণে তেখেতৰ নাম 6 নম্বৰত লিখা হ'ল। 6 নম্বৰত দিয়া আছে যিহেতু বেলেগ ৰাজ্যৰ হ'ব লাগিব, বেলেগ ৰাজ্যৰ হ'লে 6 নম্বৰটো পূৰণ কৰিব। আৰু 5 নম্বৰটো এইকাৰণে পূৰণ কৰিলে তো অসমৰে হয়, কিন্তু 1971 চনৰ লিগেচি নাই। বন্ধুসকল এনেকৈ আপোনালোকে C ফৰ্মটো অতি সহজে পূৰণ কৰিব পাৰে। C ফৰ্মটো পূৰণ কৰাৰ পিছত আহিব D ফৰ্ম। D ফৰ্মটো আপোনালোকে অতি সহজে পূৰণ কৰিব পাৰে, ইয়াত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহ'ব। D ফৰ্মটো পূৰণ কৰিবলৈ হ'লে আপোনালোকে ক্ৰমিক নং 1 আৰু ক্ৰমিক নং 2 দিব। ক্ৰমিক নং 1ত অনামিকা সাহাৰ বিষয়ে লিখিব। অনামিকা সাহা অসমৰে হয়, তেখেতৰ কিবা কাৰণত 1951 আৰু 71 চনৰ লিগেচি ডাটা নাই, কিন্তু ইয়াত উল্লেখিত নথিবোৰ আছে, যিকোনো এটা নথি আছে সেইটো উল্লেখ কৰি দিব, সেই সূত্ৰে তেওঁ ভাৰতীয়। তাৰপিছত লিখিব ক্ৰমিক নং 2D মল্লিকা সাহাৰ বিষয়ে লিখিব। তেখেত জন্মসূত্ৰে ভাৰতীয় নাগৰিক, তেওঁ অসমৰ নহয়, বেলেগ ৰাজ্যত হয়, বেলেগ ৰাজ্যত থকাৰ প্ৰমাণপত্ৰ আছে, সেই সূত্ৰে তেওঁ ভাৰতীয়। এনেকৈ ক্ৰমিক নং 1 আৰু ক্ৰমিক নং 2 দি দাবী দাখিল কৰাৰ কাৰণখিনি লিখিব। কাৰণখিনি লিখাৰ পিছত আপোনালোকে তলত যিখিনি পূৰণ কৰিব লাগে, ঘৰ নম্বৰ, এলেকা, গাঁও, চক্ৰ, জিলা এইখিনি পূৰণ কৰি ল'ব। তাৰ লগতে চহী কৰিব। চহী কৰাৰ পিছত অতিৰিক্ত যদি পেজ ব্যৱহাৰ কৰিছে তাত ৰাইট চিন দিব। এনেকৈ আপোনালোকে যিসকলৰ 1971 আৰু 51 চনৰ লিগেচি নাই তেওঁলোকে অতি সহজে দাবী ফৰ্মটো পূৰণ কৰিব পাৰে। বন্ধুসকল আজিলৈ এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।